হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু মই গৈ আছো আজি পাছফালৰ বাৰীলৈ। বা আৰু ভণ্টিয়ে কি কৰি আছে তাকে চাওঁ। আজি কি কৰিছা তোমালোকে? আজি আমি কলপাত পিঠা খাম। ৱাও, কি কৰিবা এতিয়া? কলপাত আমি ভাল কলপাত বিচাৰি আছো। অ' ভাল নহয় অৱশ্যে, ভাল বিচাৰি আছো। হয় নেকি? তাৰ পাছত এয়া কি হাতত কি? তামোল। হয় নেকি? তামোলটো খাই কিনে কামখিনি কৰিম। ৱাও। এতিয়া আমি তামোল কেইখন খাই লওঁ। তাৰ পাছত আমি কলপাত কাটিব যাম আৰু আমাৰ পিঠা খোৱাৰ প্ৰচেছ আপোনাৰ লগত শ্বেয়াৰ কৰিম ইউটিউব চেনেল। যোৱা তোমালোকে এইফালে। অ' পাতটো কাটি ৰবা নেকি এতিয়া? পাতটো কাটি কি শুকাই থবা নেকি? মই আকাশখন অকণ দেখাই দিছো, ইমান ধুনীয়া হৈ আছে ন আজি। বাপৰে, এনেকুৱা হ'ল নেকি? কাটা হ'ল এইখন। এয়া আমাৰ পাত কটা হৈ গৈছে। এতিয়া কি কৰিব দেখাই আছো আপোনালোকক। এইয়া পাতকেইখন ধুনীয়াকে ধুই লৈছে। এতিয়া ৰ'দত শুকাবৰ কাৰণে দি দিব। এয়া ৰ'দত দি দিছে শুকাবৰ কাৰণে। পাত পিঠা বনাবৰ কাৰণে চাউলখিনি অকণমান সময় তিয়াই থ'ব লাগিব। তাৰ পাছত ধুই অকণমান সময় পানীটো যাবৰ কাৰণে, কলপাত পিঠা বনাবৰ কাৰণে চাউলটো অকণমান সময় তিয়াই থ'ব লাগে। তাৰ পাছত এতিয়া ধুনীয়াকৈ ধুইছে। তাৰ পাছত টুকি থ'ব অকণমান সময়। এনেকৈ অকণমান সময় থৈ দিছে পানীটো যাবৰ কাৰণে। তাৰ পাছত ঢেঁকীত খুন্দিবলৈ যাব। এনেই আমি মিক্সাৰতে দিওঁ, কিন্তু আজি পৰিমাণটো বেছি কাৰণে ঢেঁকীতে খুন্দিব আহিছোঁ। খাবলৈ কেনেকুৱা হৈছে? বাহ, চাইছো।